হেল্ল' বন্ধু-বান্ধৱীসকল, সকলোৰে খবৰ বাৰু ভালনে? আজিৰ ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে পাপন অৰ্থাৎ অংগৰাগ মহন্তৰ লগত বিহু মঞ্চত গীত পৰিৱেশন কৰি থকা ছোৱালীজনী কোন হয় জানেনে বাৰু? Hey, I'm Kritika Sharma from Tejpur Assam. বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাপন অৰ্থাৎ অংগৰাগ মহন্তৰ লগত গীত পৰিৱেশন কৰি থকা কৃতিকা শৰ্মাৰ বিষয়ে জানিব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে অংগৰাগ মহন্তৰ লগত দেখা যুৱতীগৰাকীৰ নাম হৈছে কৃতিকা শৰ্মা। কৃতিকা শৰ্মাৰ নিকনেম অৰ্থাৎ ঘৰত মতা নাম হৈছে ডিংকি আৰু ঘৰ হৈছে তেজপুৰত। কৃতিকা শৰ্মাই দৰং কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু কৃতিকা শৰ্মাই উচ্চ শিক্ষা লাভ কৰিবৰ বাবে বৰ্তমান বেংগলোৰত আছে। কৃতিকা শৰ্মাৰ পৰিয়ালৰ বিষয়ে যদি ক'বলৈ যাওঁ, মাক দেউতাক লগতে এজন ভায়েক আছে। কৃতিকা শৰ্মাৰ দেউতাকৰ নাম হৈছে কে শৰ্মা আৰু মাকৰ নাম হৈছে মায়া শৰ্মা। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ আমাৰ ভিডিঅ'ত এটা লাইক কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেধৰণৰ ভিডিঅ'ৰ আপডেটবোৰ আপুনি বা আপোনালোকে প্ৰথমত পায়। আকৌ লগ পাম আন এটা ভিডিঅ'ত। আজিলৈ বাই।